নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এটি নতুন ব্লগলৈ। আমি তিনি বন্ধু আজি বহুত দিনৰ মূৰত লগ হ'লোঁ। 12-14তে আমি ITI কৰিছিলোঁ। তাৰপৰা আজি হঠাতে লগ হ'লোঁ মানে বিশেষ এটা কাৰণত। প্ৰথমতে আমি ভাত খালোঁ, তাৰপৰা জনাইছোঁ কি কাৰণত আমি লগ হৈছোঁ। আমি পালোহি চাংমাই খাল। আমি ইয়াতে ভাতটো খাম, বইল গাহৰি। নীলা চুৱেটাৰ পিন্ধাটো হৈছে অৰিন্দম। ই টাটা শ্ব'ৰুমত থাকে, এই যি নাৰ্ছিং হোমৰ কিনাৰতে থকা মানে যোৰহাটৰ। যদি টাটা কিবা গাড়ী লাগে ইয়াৰ লগত কণ্টেক্ট কৰিলে হ'ব। নাম্বাৰটো মই তলত দি দিছোঁ। চাইডতো হৈছে দেৱৰাজ। ইয়াৰ ঘৰ হৈছে কমাৰবন্ধা। ইয়াৰ মোবাইল দোকান আছে। মোবাইল যদি লাগে ইয়াৰ লগত যোগাযোগ কৰিব। ইয়াৰ নাম্বাৰটো মই দি দিছোঁ তলতে। দিনৰ মূৰত আমি তিনিটা আজি লগ হৈ হাঁহি ফূৰ্তিৰে এসাঁজ তৃপ্তিৰে খালোঁ। ভাল লাগিল। কেতিয়াবা লগ পাব বহুত মন যায়। আজি অৱশেষত আমি তিনিটা লগ হ'লোঁ। খবাতি দুটা খালোঁ। বেচেৰা হওঁ, পইচা বেছি ভৰিলে। আমি তিনিটা লগ হোৱা বিশেষ কাৰণটো হৈছে আমাৰ তিনিওটাই মানে মাজত চলি গৈছে আৰু সেইবাবে আমি ডক্টৰৰ ওচৰলৈ আহিছিলোঁ। আমি দুটা বহি আছোঁ। দেৱৰাজ সোমাই আছে, সি হেয়াৰ ট্ৰান্সপ্লেণ্ট কৰিলে। আমি দুটা আজি নতুনকৈ আহিছোঁ। তাৰ চলি আহি গ'ল, সি ভিতৰত সোমাই আছে। চাওঁচোন কি হয়। হেয়াৰ ট্ৰান্সপ্লেণ্ট কৰালে, এয়া ইয়াৰ নতুন চুলি হয়, পূৰা আহি গ'ল চুলি।